আজি বকুত গান্ধী ময়দানত দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস পালন ফেব্ৰুৱাৰী দিনটোতে সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে সমান্তৰালকৈ বকু গান্ধী ময়দানত দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কৰে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম শৰ্মাই ইয়াৰ পিছত শ্বহীদ তৰ্পণ কৰে ক্ৰমে সৰ্বধৰ্ম প্ৰাৰ্থনা স্মৃতি চাৰণ সভা সম্বোধনা অনুষ্ঠিত কৰে এই শ্বহীদ দিৱসত দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত 7 জনকৈ শ্বহীদ হয় শ্বহীদ পৰিয়ালক এই সভাতে সম্বোধনা জনায় অনুষ্ঠানখনত পৰিচালনা কৰে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবল কলিতাই বকুৰ পৰা ধৰ্মলী মেধিৰ ৰিপৰ্ট দি পাব্লিক নিউজ 12 ফেব্ৰুৱাৰী দিনটো আমি শ্বহীদ দিৱস হিচাপে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই আয়োজন কৰি আহিছোঁ আমাৰ যি 6 বছৰীয়া অসম আন্দোলনৰ সময়ত 7 জন দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ আহ্বানত ওলাই আহি শ্বহীদ বৰণ কৰিছিল দেশ মাতৃৰ বাবে আৰু তেওঁলোকৰ স্মৃতিৰ ওপৰতে আমি কেন্দ্ৰীয়ভাৱে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই সকলো আমাৰ শাখাসমূহৰ সহযোগত আমি শ্বহীদ দিৱস পালন কৰি আহিছোঁ এই অনাগত সময় আমাৰ বিগত সময়ত দেখা গ'ল যে কা আন্দোলনৰ সময়ত সেই যে শ্বহীদসকলৰ যিটো নেকি প্ৰাসংগিকতা তেওঁলোকৰ যিটো ত্যাগ সেই ত্যাগসমূহ যেন কিমান প্ৰাসংগিক আছিল আৰু তেওঁলোকে সেই সময়তে বুজি উঠিছিল যে চৰকাৰে অসম আন্দোলন হ'ল অসম আন্দোলনৰ পিছত কা জাপি দিলে এনেকৈ যেন ক্ৰমান্বয়ে অসমীয়া জাতিৰ পিছত আমাক যেন বিলুপ্ত কৰিব বিচাৰি আছে আৰু তাৰ ষড়যন্ত্ৰৰ বিপক্ষে আমি ওলাই আহিছোঁ আৰু ওলাই আহি আমি এইখিনিতে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ কভিডৰ ভয়নালৈ যেন আমি এই আন্দোলনটো পিছুৱাই নাযাওঁ আমি দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই আৰু এই শ্বহীদ দিৱসতে আমি সক্ৰিয়ভাৱে মন পণ লৈছোঁ যে আমি আন্দোলনটো আমি সম্পূৰ্ণৰূপে পুনৰ আমি সজাগভাৱে আমি একত্ৰিতভাৱে আগবঢ়াই লৈ যাম আৰু কাৰ যিটো নেকি এই একখনৰ বিৰুদ্ধে আমি একত্ৰিত হৈ আমি সমূহ ৰাইজৰ মাজত যাম আৰু